তো চাওক কিমান ডাঙৰ হেৰি তেওঁৰ যিটো ভৰিৰ চাপটো দেখি চাওক ভৰিৰ চাপটো ইমান ডাঙৰ মানুহ আৰু যিজন মানুহক মানে আক্ৰমণ কৰিব চেষ্টা কৰিছিল সেই মানুহজনৰ নাম হ'ল আকিল উদ্দিন। তো গাঁৱৰ চাপৰিয়া হয়। তেওঁক আজি এখন স্পিকাৰ মেচিন নাথাকিলে তেওঁৰ আজি প্ৰাণটো হেৰুওৱা হয়। খাৰপুৰি গাঁও হয়। খাৰপুৰি গাঁৱত মাতাউৰিত মানে আজি বাঘ ওলাইছে। এইটো মাকৈ খেতিতে আছে। তো চাই থাকক চবে, ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি গৈ আছোঁ কোনখিনিত ওলাইছিল বাঘটো। আমি গৈ আছোঁ। তো ইয়াতো মানুহৰ ভিৰ বেছিও ন, ইয়াতে আছিল ইয়াতে চাইছে না নাই কিমান ডাঙৰ হয়। আজি মানে গাঁৱৰ চাপৰি ইয়াতে বাঘ ওলাইছিল। এজন কৃষকে খেতত ঔষধ দি আছিল। আজি স্পিকাৰ মেচিন থকাৰ দৰে ই মানে বাচিছে। আৰু তো আপোনালোকে চাই থাকক, গৈ আছোঁ আমি। আজি গাঁৱৰ চাপৰি এইটো মাকৈ খেতিতে আছে। তো চাওক ইয়াতে কিমান মানুহ। এইটো খাৰপুৰি গাঁও হয়। খাৰপুৰি গাঁৱত মাতা অঞ্চলত। তো চাওক কিমান ডাঙৰ হেৰি তেওঁৰ যিটো ভৰিৰ চাপটো দেখি চাওক ভৰিৰ চাপটো ইমান ডাঙৰ মানুহতকৈ ডাঙৰ বেছি। এইবিলাক গছ ভাঙি গৈছে, ই ভিতৰৰে সোমাই গৈছে, এইবিলাক চব ভাঙি গৈছে গছ। তো গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মানুহৰ সংখ্যা চবে হাতত এখন লাঠি লৈ পথত ওলাই গৈছে। তো খুৰা, এই মণ্ডপত আপুনি কি কয়, কিমান ভোক লাগছে? আৰু যিজন মানুহক মানে আক্ৰমণ কৰিব চেষ্টা কৰিছিল সেই মানুহজনৰ নাম হ'ল আকিল উদ্দিন। তো গাঁৱৰ চাপৰিয়া হয়। তেওঁক আজি এখন স্পিকাৰ মেচিন নাথাকিলে তেওঁৰ আজি প্ৰাণটো হেৰুওৱা হয়। বড় বড় পারা আমি লাভ